নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকৈ চাব। SSC জিডিত যিসকলে এবাৰ মেডিকেল দিম বুলি সিলেকশ্যন হৈছে বা সিলেকশ্যন হ'ব, তেখেতসকলৰ SSC জিডি মেডিকেলত কি কি ডকুমেণ্টছ ল'ব লাগিব সেই বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। SSC জিডি এপ্লাই কৰাৰ সময়ত যিসমূহ ডকুমেণ্টছ দিছিলে সেই গোটেইসমূহ ডকুমেণ্টছ লৈ যাব আৰু লগত আপোনালোকে কোৱালিফিকেশ্যন, যদি আপুনি হাই ছেকেণ্ডেৰী পাইছে তেন্তে হাই ছেকেণ্ডেৰী কোৱালিফিকেশ্যন, BA কমপ্লিট, যদি BSc যদি কমপ্লিট কৰিছে তেন্তে আপুনি BA BSc কমপ্লিট কৰাৰ ডকুমেণ্টছ, আৰু যদি আপুনি এক্সট্ৰা কোৱালিফিকেশ্যন আছে তেন্তে তাৰ এক্সট্ৰা কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটটো লৈ যাব পাৰে। লগত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আৰু যদি ড্ৰাইভিং লাইচেঞ্চ আছে আপুনি ড্ৰাইভিং লাইচেঞ্চ লৈ যাব পাৰে। আৰু আপোনালোকৰ লগতে আপোনালোকৰ 4খন বা 5খন পাছপোৰ্ট ফটো লৈ যাব। যদি আপুনি অনলাইন কৰাৰ সময়ত OBC বা SC বা STত আপোনালোকে এপ্লাই কৰিছিলে তেন্তে আপোনালোকক চেণ্ট্ৰেল চাৰ্টিফিকেট লাগিব। আৰু আমি যেতিয়া SSC জিডিত মেডিকেল দিছিলোঁ তেতিয়া যিসকলে SC বা ST বা OBCৰ যিসকলৰ চেণ্ট্ৰেল চাৰ্টিফিকেট নাছিলে তেওঁলোকক তাতে ৰিজেক্ট কৰা হৈছিলে। সেয়ে আপোনালোকৰ যিসকলে OBC বা SC বা ST চাৰ্টিফিকেট দি অনলাইন কৰিছিলে তেওঁলোকে চেণ্ট্ৰেল চাৰ্টিফিকেট লৈ যাব লাগিব। আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে যিহেতু NXR 8 দিয়া হৈছে, যিসকলৰ হাইট কম বা চেষ্ট কম আছে তেওঁলোকে NXR 8 লৈ যাব পাৰে। আৰু NXR 8ত আপোনালোকৰ SDC বা DCৰ ছিগনেচাৰ থাকিব লাগিব। লগতে আপোনালোকক লাগিব ডমিচিয়েল চাৰ্টিফিকেট, আৰু ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকৰ DC অফিচত ছিগনেচাৰ হোৱা হ'ব লাগিব। আৰু যিসকলে SSC জিডি এপ্লাই কৰোঁতে স্পেলিং মিষ্টেক হৈছিলে তেখেতসকলে কোনো ভয় কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ যদি ডকুমেণ্টছত শুদ্ধ আছে, গোটেই ডকুমেণ্টছখিনি যদি আপোনাৰ নামটো বা আপোনাৰ দেউতাৰ নাম, আপোনাৰ মাৰ নাম যদি শুদ্ধ আছে তেন্তে আপোনালোকৰ যি SSC জিডি এপ্লাই কৰোঁতে তাত মিষ্টেক হৈছিলে তেন্তে তাত আপোনালোকৰ কোনো প্ৰব্লেম নহয়। আপোনালোকে যেতিয়া ভেৰিফাই কৰিব তেতিয়া আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।